গুড মৰ্ণিং সকলোলৈকে ৰাতিপুৱাৰ শুভকামনা জনাইছোঁ। আহকচোন আজি আমি এটা নতুন ভিডিঅ' বনাবলৈ গৈ আছোঁ, আপোনালোকক দেখাবলৈ যাওঁ। সকলো ভালে আছে। ৰাতিপুৱা শুই উঠি গা পা ধুই ভগৱানৰ ওচৰত চাৰিগছ লগাই দিনটোলৈ বুলি সেৱাভাগ ল'লোঁ, যাতে দিনটো সুকলমে পাৰ হয়, আপোনালোকৰো সুকলমে পাৰ হয়। গতিকে ভগৱানৰ ওপৰত সদায় মানুহৰ আস্থা ৰাখিব লাগে। ৰাতিপুৱা আমাৰ এই সৰু ফুলনি বাৰীখনত অকণমান পানী দিলোঁ, লগতে আপোনালোকক দেখুৱাইছোঁ। চাওকচোন ভিতৰতে কেনেকৈ সুন্দৰ পৰিৱেশ এটা গঢ়িবলৈ চেষ্টা কৰিছোঁ। এইজোপাতে দেখিছে। আপোনালোকে বাৰু ৰাতিপুৱা চাহ খালেনে বাৰু? আজি নতুন এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ, সকলোৱে সহযোগ কৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ মৰম আশীৰ্বাদত আজি ৰাতিপুৱাই ভাল এটা খবৰ পালোঁ। তাৰ মাজতে মই কাপোৰ কেইটামানো ধুই লওঁ বুলি মেচিনতে ভৰাই থৈ আহিলোঁ। গতিকে আহকচোন গৈ থাকোঁ ভিডিঅ'টোৰ মাজলৈ। এই যে দেখিছে, এইখিনি মই নিমখ পানী লৈছোঁ, নিমখ পানী। লগতে মোৰ এই অস্ত্ৰপাত ৰেডি কৰি লৈছোঁ, শ্বিলঙৰ কটাৰী। লগতে এটা গামলাত অলপমান পানী লৈছোঁ। কি কৰিম বাৰু ভাবিছেনে বাৰু? আহকচোন দেখক। এইটো এতিয়া আমৰ বতৰ, যিহেতু আমবিলাক এতিয়া নতুনকৈ মলিয়াই পুৰঠ হ'বলৈ গৈছে, কিন্তু সম্পূৰ্ণ পুৰঠ হোৱাকৈ নাই গৈ। এইটো সময়তেই আমৰ আচাৰ কৰাৰ বাবে উপযুক্ত সময়, দেখিছেনে বাৰু? তাৰ লগতে মই আসনখনো ভালকৈ পাৰি ল'লোঁ, ভালকৈ বহি লওঁ। সেইটো কাম কৰাৰ মুহূৰ্তবিলাক সদায় ভালকৈ ল'ব লাগে। ভালকৈ আমখিনি মই পানীত ধুই ল'লোঁ, যাতে তাত থকা বালি ধূলিবিলাক নাইকিয়া হৈ যায়। তাৰপাছত লাহে লাহে মই আমবিলাক কুটিবলৈ আৰম্ভ কৰিছোঁ। লগতে আপোনালোকক দেখুৱাই লৈছোঁ, চাওক কিমান ধুনীয়া ধুনীয়া আম। কালি আকৌ বজাৰৰ পৰা আহোঁতে লৈ আনিছিলোঁ। গতিকে এয়া চাওকচোন কিমান সুন্দৰ আমটো। এনেকৈ মই এই যে দেখিছে বাল্টিংটোত, তাত নিমখ পানী আছে, নিমখ পানীখিনিত মই ডুবাই গৈছোঁ। কামটো অকণমান আমনিদায়ক, কিন্তু সময়ৰ কামবিলাক যদি সময়ত নকৰে, তেতিয়া সকলোৰে বাবে অসুবিধা হয়। কিয়নো সময়ৰ কথাতে কয় নহয়, সময়ৰ শৰ সময়ত নামাৰিলে শহাপহুৰ মাংস খাব নোৱাৰি বুলি। এই কটাৰীখন দেখিছে, শ্বিলঙৰ কটাৰী, খুব চোকাছে। গতিকে মই নালটো ৱেল্ডিং কৰি লগাই লৈছোঁ। ইয়াত কাঠৰ নাল এটা আহে, যিহেতু এইটো সুলগি গ'ল। কাটিবলৈ খুব ভাল। এইখন কটাৰী ব্যৱহাৰ কৰিলে আপুনি বেলেগ কটাৰী ব্যৱহাৰ কৰিবলৈ মন নাযায়। যিহেতু আমৰ পৰিমাণটো বেছি, তাৰ মাজতে আকৌ আমাৰ মানুহগৰাকীয়ে এই 4টামান ছাইড কৰি থৈছে, বোলে হেনো দিনত আজি খাব। এনেও ছোৱালী মানুহ টেঙা বুলি ক'লে বলিয়া। তাৰ মাজতে মানুহগৰাকী আহি পিনি একাপ সুন্দৰকৈ চাহ মোক দি গ'লহি, দেখিছেনে বাৰু? ৰাতিপুৱাই পুৱাই কামত লাগি গৈছোঁ, গতিকে মৰমতে আনি একাপ চাহ মুখ আগত দিছে। সঁচাই ভাল লাগি গৈছে। এয়া কামৰ কথাৰ মাজতে আমাৰ কামখিনি প্ৰায় হ'লগৈ। এই নিমখ পানী যে মই দিছোঁ, কি জানেনে বাৰু? আমখিনি কটাৰ পিছত নিমখ দিলে সি পানী পানী হৈ যায়। যদি আপুনি নিমখ পানীত ডুবাই থয়, তেতিয়া সেই পিছৰ অৱস্থাত পানীখিনি নহয়। এতিয়া নিমখ পানীৰ পৰা ভালকৈ মই টুকি ল'ব লাগিব, দেখিছেনে? কোনে কোনে বাৰু এই আমৰ আচাৰ ভাল পায় জনাবচোন। নিশ্চয় সকলোৰে প্ৰিয়। গতিকে সময়ৰ কামবিলাক সময়ত কৰিব লাগে। মই যিমান পাৰোঁ সময়ৰ কামবিলাক সময়ত কৰিবলৈ চেষ্টা কৰোঁ। খোৱাই হওক, খোৱাই হওক, কিবা কামেই হওক, বা আনন্দ উপভোগ কৰাই হওক। এইয়া মই ভালকৈ খৰাহীটোত টুকি দিছোঁ, যাতে পানীখিনি সম্পূৰ্ণকৈ নিগৰি যায়। নিমখ পানীত ডুবাই ল'লে পিছত নিমখখিনি দিবলগীয়া নহয়, আৰু অসুবিধাও নহয়। দেখিছেনে এয়া আমখিনি?
প্ৰায় ৰেডি হৈ গৈছে। গতিকে ইয়াৰ পিছৰ যিখিনি কাৰুকাৰ্য সেইখিনি মোৰ সহধৰ্মিনী আপোনালোক ভিডিঅ'ৰ কাৰণে আগবঢ়াব। গতিকে চাই থাকিব। গতিকে আম এচাৰ সকলোৱে প্ৰিয় চাগেই। গতিকে আজিলৈ আহিছোঁ। ইয়াৰ পিছৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। গতিকে সকলোলৈকে দিনটো সুকলমে পাৰ হওক।